So hello everyone. Guwahati University form fill up for notification ahi gol. So akali ahise orthat 11 April ahise. So jiসকলৰ second sem back লাগিছিল আৰু fourth sem back লাগিছিল তেওঁলোকৰ আৰু বা অৰ্থাৎ এৰিয়াৰ লাগিছিল তেওঁলোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে যোৱাকালিৰ পৰা আৰু যিসকলৰ এইবাৰ এই বছৰত 6 sem উঠিছে তেওঁলোকৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপো আৰম্ভ হৈছে যোৱাকালিৰ পৰা সো এই ফৰ্ম ফিল আপটো আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ৱেবছাইট আছে online.go.in ত আপোনালোকে গৈ লগইন কৰি ফৰ্ম ফিল আপ কৰিব পাৰে আৰু ফৰ্ম ফিল আপৰ মাচুল হৈছে 890 টকা আৰু যিসকলৰ প্ৰেক্টিকেল সাবজেক্ট আছে তেওঁলোকৰ এই প্ৰেক্টিকেল সাবজেক্ট কলেজৰ যি কলেজ আছে কলেজৰ কৰ্তৃপক্ষ অনুযায়ী তেওঁলোকৰ এই ফৰ্ম মানে ফিজটো চেঞ্জ হ'ব মানে সকলোৰে বেলেগ বেলেগ হ'ব পাৰে এইটো ডিপেন্ড কৰিব আপোনালোকৰ কেইখন সাবজেক্টত মানে প্ৰেক্টিকেল আছে আৰু এই ফৰ্ম ফিল আপ 24 এপ্ৰিললৈকে লাষ্ট ডেট মানে আৰু 26 এপ্ৰিলত কলেজে এপ্ৰুভ কৰিব আৰু যি পেমেন্ট আছে পেমেন্ট কৰিব লাগিব নহয় এই পেমেন্টটো মানে 30 এপ্ৰিলৰ আগত পেমেন্টটো কৰিব লাগিব এইখিনি আছিল আৰু যিসকলক এই পিডিএফটো লাগে তেওঁলোকে মোৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত আৰু কমেন্ট বক্সত মই এই পিডিএফটোৰ লিংকটো দি দিম আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে আৰু কিবা ফৰ্ম ফিল আপ ৰিলেটেড আপোনালোকৰ যদি কিবা আখোৱা আছে অৰ্থাৎ কিবা নাজানে তেওঁলোকে এই ভিডিঅ'টোত কমেন্ট কৰি দিব মই নিশ্চয় হেল্প কৰিব ট্ৰাই কৰিম সো থ্যাংক ইউ সো মাচ এভৰিওয়ান থ্যাংক ইউ